নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই কলফুল বা কলডিলৰ কেইবিধমান গুণাগুণৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰত, মধুমেহ ৰোগত উপকাৰী, শৰীৰত ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত কলডিলে বা কলফুলে সহায় কৰে। 2 নম্বৰত, ইয়াত থকা মেগনেছিয়াম অত্যাধিক মানসিক চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 3, কলফুল পাকস্থলীৰ হজম শক্তিত সহায় কৰে। 4, কলফুল বা কলডিল দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বৃদ্ধি কৰাতো সহায় কৰে। 5, ই এণ্টিঅক্সিডেণ্ট ভৰপূৰ। 6, অনিয়মীয়া মাহেকীয়া নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। 7, কলফুল বা কলডিল মাৰাত্মক এনিমিয়া ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি বুজিব পাৰিছে। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।